হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি গাহৰি মাংস কেনেকৈ বনাই দেখুৱাম। প্ৰথমতে মছলাখিনি মই ৰেডি কৰি লৈছোঁ। তাৰপিছত চৰুটো বহাই দিলোঁ। বহাই দি ফালে অলপমান গৰম হ'ব দিলোঁ চৰুটো। তাৰপিছত তেল দি ফালে অলপমান সময় ৰখিলোঁ। তেলটো পকিলে বেছি ভাল হয়। তাৰপিছত পিঁয়াজখিনি পেলাই দিলোঁ। পিঁয়াজখিনি অলপ ভাজিলোঁ। পিঁয়াজখিনি অলপ বেছিকৈ ভাজিব লাগে। তাৰপিছত মাংসটো পেলাই দিলোঁ। মাংসটো পেলাই দি অলপ ভাজি থাকিলোঁ। মাংসটো যিমানে ভাজা যায় সিমানে মাংসটো বেছি টেষ্টি হয়। মাংসটো অলপ সময় ভজাৰ পিছত এনেকৈ অলপ থৈ দিলোঁ যাবৰ কাৰণে। তাৰপিছত আলুটো পেলাই দিলোঁ। আলুটো পেলাই দি পেলাই আলুটো অলপমান ভাজিলোঁ যাতে আলুটো সোনকালে সিজে। তাৰপিছত মছলাখিনি দিলোঁ। মছলাত হালধি, নিমখ আৰু জিৰা আৰু জ্বলা দি দিলোঁ। তাৰপিছত আদা, ৰহুন সেইখিনি মছলা দি দিলোঁ। তাৰপিছত অলপমান সময় ভাজি পেলাই এনেকৈ থৈ দিলোঁ। তাৰপিছত মছলা আৰু মিট মছলা আৰু ৰেড চিলি, মিট মছলাখিনি দি পেলাই আকৌ অলপমান সময় পিছত ৰেড চিলিখিনি দি দিলোঁ। তাৰপিছত অলপমান পানী দি দিলোঁ। মানে পানী দি দিলে পানীৰে যদি ভাজি থকা যায় মাংসটো বেছি টেষ্টি হয়, সেইবাবে পানী দিব লাগে। তাৰপিছত পানী দি অলপমান সময় লাৰি দি থৈ দিলোঁ। অলপমান লাৰি দি পানীখিনি যাবৰ কাৰণে এটা চৰিয়া ঢাকন দি দিলোঁ। তাৰপিছত চৰিয়াটো উঠাই ফালে আকৌ অলপমান ভাজি দিলোঁ। ভাজি ফালে অলপমান সময় সেনেকৈ থাকিব দিলোঁ। কাৰণ পানীটো যায় ভাজি থাকিলে তেতিয়াহ'লে মাংসটো বহুত টেষ্টি হয়। আলুটো ভাঙি দিলোঁ। তাৰপিছত ভাঙি দি আকৌ পানীটো যাবৰ কাৰণে দিলোঁ। পানীটো যোৱাৰ পিছত অলপমান সময় সেনেকৈ থকাৰ পিছত মই লাৰি দিলোঁ। আকৌ অলপমান পানী দিয়াৰ পিছত পানীটো যাবৰ কাৰণে চৰিয়া এটা ঢাকন দি দিলোঁ। মই বাহিৰত মাংসটো কিয় বনাইছোঁ, কাৰণ আমাৰ ঘৰৰ ভিতৰত গাহৰি মাংস বনোৱা নহয়। ফাইনেলি মই বনোৱা গাহৰি মাংস ৰেডি হ'ল। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।